বন্ধুসকল আপোনালোকক সকলোকে মোৰ আজি এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আপোনালোকক মই আজি মানুহৰ শৰীৰৰ এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফেক্ট আগবঢ়াব বিচাৰিছো। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল আপোনালোকে জানি হয়তো আচৰিত হ'ব, মানুহৰ মগজুত ইমানবোৰ স্নায়ুকোষ থাকে যে সেইবোৰ গণনা কৰিবলৈ প্ৰায় 3000 বছৰৰ সময় লাগে। আপোনালোকে জানেনে মানুহৰ শৰীৰত একমাত্ৰ অংশ য'ত তেজৰ যোগান নাথাকে সেই হ'ল চকুৰ কৰ্ণিয়া, আৰু ই বায়ুৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে। আপোনালোকে হয়তো নাজানে মানুহৰ মগজুৰ স্মৃতি শক্তি ইমানেই বেছি যে ইয়াক ষ্ট'ৰ কৰিবলৈ 4 টেৰাবাইটকৈও অধিক হাৰ্ড ড্ৰাইভৰ প্ৰয়োজন হ'ব। আপোনালোকে জানেনে পৃথিৱীত থকা প্ৰাণীৰ সংখ্যা মানুহৰ শৰীৰত থকা বেক্টেৰিয়াৰ সংখ্যাতকৈও বেছি। বন্ধুসকল আপোনালোকে হয়তো নাজানে মানুহে নোখোৱাকৈ কেইবাদিন বা কেইবা সপ্তাহো জীয়াই থাকিব পাৰিব, কিন্তু টোপনি নোহোৱাকৈ মাত্ৰ 10ৰ পৰা 11 দিনহে জীয়াই থাকিব পাৰিব।